ৰাতিপুৱাই ওলালোঁ মন্দিৰলৈ আৰু এইপিনে মন্দিৰলৈ ওলাই আহিলোঁ। আমি এইপিনে মন্দিৰ পালোঁহি। আমি গোটেইখিনি আহিছোঁ আজি মন্দিৰলৈ। আহিয়ে থকা হয় মালিনী থান। আজি ভাবিলোঁ সকলোকে দেখাওঁ বুলি। আৰু এইপিনে চাকি ধূপ তামোল পাণ লৈ ল'লোঁ আৰু এই পেটি মিঠাই লৈ ল'লোঁ। আৰু এইপিনে এণ্টি আজিকালি বহুত ধুনীয়াকৈ বনালে মালিনী থান। আৰু এইপিনে আমি আহি আছোঁ মন্দিৰলৈ। ধূপৰ পেকেট লৈ আমি সকলো আহি আছোঁ। গোটেইখিনি আমাৰ ঘৰৰ মানুহে আমি আহি আছোঁ। তাই ভতিজা বোৱাৰী ভতিজা আৰু সিহঁতৰ ছোৱালী আমাৰ ল'ৰা আমি সকলোবোৰ আহি আছোঁ। এইপিনে আহি মন্দিৰ পাইছোঁহি। ইমান যে ধুনীয়া চাফা চিকুণ মন্দিৰ। আৰু ৰাতিপুৱা মন্দিৰলৈ আহিলে কিন্তু খাই বৈ নাহিলেহে মনবোৰ অলপ মানে মুকলি যেন লাগে। আমি নোখোৱা নোবোৱাকৈ আহিলোঁ ৰাতিপুৱাই, যিহেতু আমাৰ ঘৰৰ ওচৰতে আছে মন্দিৰ। কাৰণ গাইনদী যদি দলংখন আমাৰ পিনে হৈ যায় তেতিয়া একেবাৰে ওচৰ হৈ যাব। আৰু এতিয়া আমি চিলাপথাৰ হৈ ঘূৰিবলগীয়া হৈছে। আৰু এইটো চিক্ৰেট কথা এটা জানেনে বাৰু আপোনালোকে মালিনী থানত এইপিনে যিটো মানে মূৰ্তি আছে সিংহৰ কাণত যদি কথা কয় আপোনালোকৰ মনৰ কাহিনী হ'ব। এইপিনে মই তামোল পাণ দুটা ল'লোঁ। কিয় ল'লোঁ জানেনে? এটা মাহঁতলৈ লৈছোঁ, মানে ঘৰত মা দেউতা ভালে কুশলে থাকিবলৈ মাহঁতলৈ এইযোৰ তামোল পাণ দিছোঁ। আৰু এগছি চাকি জ্বলাইছোঁ মাহঁতৰ নামতো। সকলোৱে যাতে শান্তিয়ে যাতে থাকে। আৰু পিনে মন্দিৰত মই সেয়া কাঢ়ি ওলাই আহিলোঁ। ওলাই আহি ইয়াতে এনেই দুকপিমান ফটো উঠিলোঁ আমি সকলো। এইপিনে বেটা দাদাকৰ হাত এৰিয়ে নিদিয়ে তাৰ লগতেই। আৰু এইপিনে অলপ বাহিৰৰ চাইডে আহিলোঁ। বহুত ধুনীয়া এটা পাৰ্কৰ নিচিনা এটা দৃশ্য হয়। বহুত ভাল লাগে, কিন্তু চেঁচা পৰিৱেশ, মন্দিৰৰ ঘণ্টি মাত। আৰু এইপিনে আহিলোঁ। বহুত ধৰণৰ শিলৰ মূৰ্তি কাটি বনাই থৈ দিছে। বহুতেই ভাল লাগে এই পিছফালৰ জেগাকণ। দেখিছেনে বাৰু ইমান ধুনীয়া জেগা। আৰু এইপিনে মানে গৈ দেখিলোঁ যে মানে এটা গাঁতৰ নিচিনা আছে। মই এই কথা মই ইমানকৈ নাজানো বাৰু, কাকো সোধাও নহ'লে। তেনেকৈ মানে সুধিবলৈ ইমান মানুহ নাই মানে। আৰু যিবোৰ মানে চাব আহিছে সকলোৱে আমাৰ নিচিনা এনেকৈ চাবলৈ আহিছে। আৰু দেখি পালোঁ যে এটা গাঁত আছে, গাঁততে মানে মানুহে পইচা অৰিহণা কিবা কিবি দিয়ে। আৰু এইপিনে পিছফালেখন যে দেখিবলৈ ইমান যে ধুনীয়া আপোনালোকক কৈছোঁ নহয়। মন্দিৰত অহা গতে নালাগিবই, পাৰ্কত অহা দৰেহে লাগিব। বহুতেই ভাল লাগে। আৰু এইপিনে মন্দিৰ দৰ্শন কৰি আহি সকলোৱে মানে এনেকৈ আহি পাৰ্কত সোমাই আহি। আৰু এইপিনে আছে এয়া গাঁত, দেখিছেনে আপোনালোকে? এই গাঁততে সকলোৱে পইচা পেলাই দিয়ে। মানে মই গাঁতৰ মুহূৰ্তৰ বিষয়ে নাজানো, কোনোবাই যদি জানে জনাবচোন। আৰু ইমান ধুনীয়াকৈ শিলৰ মূৰ্তিবোৰ কাটি এনেকৈ থৈ দিছে। মানে কিছুমানত গণেশ আছে, শিৱ বাবা আছে, মানে সকলো ধৰণৰ মূৰ্তি বনাই থৈ দিছে। আৰু এইপিনে মানে এই ঘৰলৈ যোৱা গেটখন আছে, মানে উঠাই পিনে আৰু যোৱাই পিনে আছে। আৰু এইপিনে আমি দেখিছেনে ঢেৰ মানুহ, বহুত দূৰৰ পৰা আহিছে। আৰু এইপিনে আমি ওপৰৰ ৰুক্মিণী মন্দিৰ আছে বুলি কৈছে। আৰু এইপিনে থিয় মানে বহুতেই কষ্ট হৈ উঠিবলৈ। আমি এইপিনে ৰুক্মিণী মন্দিৰ চাবলৈ এইপিনে উঠি গ'লোঁ। আৰু এইপিনে ৰুক্মিণী মন্দিৰ আহি পালোঁহি। ইমান যে ওখ ষ্টেপ, জোপাই একদম আজৰি নাইকিয়া হৈ গৈছোঁ। এইপিনে বেটাহঁতে আগত, সিহঁতে সৰু ল'ৰা। আৰু এইপিনে ভাগৰি জুগৰি আহি আছোঁ। আৰু ষ্টেপ বগাবলৈ আছেই। আৰু এইপিনে তলত মুঠতে ষ্টেপ বগাই বহুতেই ভাগৰ লাগে, কিন্তু এটা ভালো লাগে গৈ পাহাৰত। আৰু এইপিনে আমি মন্দিৰৰ ৰুক্মিণী থানতো গৈ সেৱা কাঢ়িলোঁ। আৰু শেষত এটা ৰিলচ বনাই গুচি আহিলোঁ। ভুল কৰা নাই ভাল পাই, হপি দিওঁ কলিজা